ভিনদেউ আপোনাক পাই আমি বহুত সুখী বুলি কৈছিল খুলখালিয়েকে। তোমাক পালে আৰু মোক একোৱে নালাগে বুলি কৈছিল প্ৰেমিকাই। বাপৰে বাপ, প্ৰেম মানে একেবাৰে গভীৰ প্ৰেম। আছো থাকিম তোমাৰ সতে। কিন্তু পুৱা পাটৰ কাপোৰ, মুগাৰ কাপোৰ, সোণৰ চেইন, নগদ 15,000 টকা লৈ পেলাই সিহঁত পলাই গুচি গ'ল। আছো থাকিম তোমাৰ হতে বুলি কৈ বাৰু এনেকুৱা কৰিব লাগে নে? কথাখিনি ভাবি জিতুলৰ চকু পানী বৈ গ'ল। আৰু মোক আকৌ মোবাইলটোও তাই চুৰ কৰি লৈ গ'ল। কি কয় হে দাদা, ইয়াত পৰ জানো আৰু দুখৰ কথা কিবা হ'ব পাৰে? আৰু মোক আকৌ মোবাইলটোও তাই চুৰ কৰি লৈ গ'ল। ভাগ্য ভাল আপোনাৰ চাদাত টেমাটো যে লৈ নগ'ল। তো গাইজ, ভিডিঅ'টোত আগবঢ়াৰ আগতে মই আপোনালোকক এতিয়া ক'বলৈ গৈ আছো ৰাম্মী নবেল বুলি এটা এপ্লিকেশ্যনৰ বিষয়ে। মানে বেলেগ গেম খেলি টাইম পাছ কৰি থকাৰ পৰা মানে ৰাম্মী নবেল খেলি আপোনালোকে মানে ঘৰত বহি ডেইলি 400-500 টকা মানে 1000 টকা ইনকাম কৰিব পাৰে। গতিকে আপোনালোকে এই ভিডিঅ'টো ফাৰ্ষ্ট পিন কমেণ্ট নতুবা ডেছক্ৰিপশ্যনত পাই যাব ৰাম্মী নবেল এপ্লিকেশ্যনটোৰ লিংকটো। তাৰ পৰা আপোনালোকে ডাউনলোড কৰি উঠি চাইন আপ কৰাৰ লগে লগে মানে ফ্ৰীতে মানে 41 টকা এটা আপোনালোকৰ একাউণ্টত পাই যাব। ৰিচাৰ্জ কৰি উঠিও ইয়াতে খেলিব পাৰে আৰু ইয়াতে ডেইলি চাইন আপ বনাছ পাব। তাৰ বাহিৰে আপোনালোকে ইয়াৰ পৰা ৰেফাৰ কৰিও মানে ভাল টকা ইনকাম কৰিব পাৰে। আপোনালোকক মই ইয়াতে 500 টকা এটা ৰিচাৰ্জ কৰি পেলাই দেখুৱাইছো কেনেদৰে ৰিচাৰ্জ কৰিব। ইয়াত যে আপোনালোকে এনেদৰে ইয়াৰ পৰা ৰিচাৰ্জ কৰি লৈ ল'ব পাৰিব। ইয়াতে আপোনালোকে নানান গেম পাই যাব আৰু তাৰ ভিতৰত আছে আচলতে এখন ড্ৰেগন ভাৰ্চেছ টাইগাৰ। আৰু সেই গেমখন খেলি মই আপোনালোকক এতিয়া দেখুৱাই দিম মানে কেনেদৰে আপোনালোকে ইনকাম কৰিব। ড্ৰেগন ভাৰ্চেছ টাইগাৰ অপেন হৈ গ'ল আৰু ইয়াতে চলি আছে এতিয়া পুৰা বিট আৰু মোৰ তাত আছে 500 টকা আৰু এতিয়া মই ড্ৰেগনৰ ফালে লগাই দিলোঁ 10 টকা। আৰু ইয়াতে এটা মানে ট্ৰিক আছে আচলতে, আপোনালোকে এই ট্ৰিকত আপোনালোকে খেলিলে মানে পইচা আৰ্ণ কৰিব পাৰিব। মই হাৰি গ'লো বাৰু। 10 টকা মই ড্ৰেগনত মাৰিছিলোঁ, টাইগাৰ আহি গ'ল। এতিয়া বিট চলি আছে। এইবাৰ মই 30 টকা দিছোঁ ড্ৰেগনত, গতিকে ৰিজাল্ট মই জিকি গ'লোঁ চাওক। গতিকে ড্ৰেগনত মাৰিছিলোঁ, মই জিকি গ'লোঁ আচলতে। এইবাৰ টাইগাৰ দিলোঁ 10 টকা, গ'ল এইটো 10 টকা। 10 টকাটো গ'ল টাইগাৰৰ। আকৌ 30 টকা দিলোঁ, এতিয়া মই আকৌ টাইগাৰত এতিয়া 30 টকা এইবাৰ দি দিলোঁ আৰু ৰিজাল্টটো এইবাৰো মই হাৰি গ'লোঁ আচলতে। কোনো কথা নাই, এইবাৰ মই দি দিম। ইয়াতে মই দি দিম, এইবাৰ মই 90 টকা দি দিম। গতিকে দি দিলোঁ 90 টকা আৰু চাওক আপোনালোকে মই জিকি গ'লোঁ। আচলতে চাওক আপোনালোকে মই ইয়াতে জিকি গ'লোঁ। গতিকে আপোনালোকে এনেদৰে ট্ৰিকত খেলি পেলাই আপোনালোকে আৰ্ণ কৰিব পাৰে। দেখিলে নে বাৰু আপোনালোকে মই খুব কম সময়ৰ ভিতৰতে মই ইয়াৰ পৰা মানে কেনেদৰে 600 টকা ইনকাম কৰিলোঁ। ইয়াৰ পৰা আপোনালোকে গেম খেলি মানে যিখিনি টকা ইনকাম কৰিব সেই টকাখিনি উইথড্ৰ কৰিবৰ কাৰণে আপোনালোকে ডাইৰেক্ট উইথড্ৰত গুচি যাব লাগিব। আপোনালোকে ইনষ্টেণ্ট মানে উইথড্ৰ কৰি লৈ ল'ব পাৰিব। আৰু ইয়াতে চাওক আপোনালোকে মই 600 টকাটো ইয়াতে ইনষ্টেণ্ট এতিয়া মই আপোনালোকৰ আগত মই উইথড্ৰ কৰি দেখুৱাই আছোঁ। গতিকে চাওক আপোনালোকে, এইটো মানে কোনো ধৰণৰ ফেক এপ্লিকেশ্যন নহয়। গতিকে ইয়াতে মানে আপোনালোকে সঁচাকৈ আৰ্ণ কৰিব পাৰিব আৰু উইথড্ৰ হৈ যায় খুব কম সময়ৰ ভিতৰতে। গতিকে আপোনালোকে মানে এই এপ্লিকেশ্যনটো ডেছক্ৰিপশ্যন ফাৰ্ষ্ট পিন কমেণ্টত পাই যাব লিংক, তাত যাই ডাউনলোড কৰক, 41 টকা ফ্ৰীতে পাব। গতিকে মানে টকা নভৰালেও সেইটোৰেও খেলিব পাৰিব। চ' যাওক, তো ভিডিঅ'টো আপোনালোকে চাওক। মুকেশ লগা গোলাপী দোকানতে মৰমৰে চুমা খাম। হাই হাই হাই, আৰে মুকেশ চাল্লা মই মৰি যাম। কি কোৱা হে? আচলতে কিছুমান বুঢ়াৰ মানে হৈছে কি, এই হৰিণ নাম লোৱাৰ বয়সতো মানে এই বুঢ়াৰ জোচটো অলপমান বেছি। নিজৰ জীয়েক নাতিনীয়েকৰ বয়সৰ ছোৱালীৰ লগত মানে এই কুটু ধা, এই কুটু ধা। আৰে ককা, এইবোৰ কৰিবৰ কাৰণে মানে লাজ বোলা বস্তুটো মানে আপোনাৰ ওচৰত একেবাৰে নাই নেকি? ছোৱালীবিলাকে আচলতে টকা পইচা চাকৰি চাই নহয়, ল'ৰাৰ কেৱল মাত্ৰ সঁচা হৃদয় আৰু মৰম ভাল পোৱা চাইহে বিয়াত বহে। দেখিছেনে বাৰু, এয়াই প্ৰেম, য'ত নেকি প্ৰেমে কোনো বয়সৰ বাধা নামানে। সেই ককা, নহয় মানে কেনেকে পতালেহে এই ছোৱালীজনী? দেহা
আহিম দৰা সাজি চালা এনেই জীৱনটো মানে চাৰে গামা পা হৈ গৈছে তাতে আকৌ যদি এইবিলাক মক্কেলামি মানে দেখি থাকো ভাল দিন বেৰ এটা চাই আন্ধাৰে মুন্ধাৰে পালে চালা মাৰি পেলাম বুলি কৈছো মোকে বাদ বাকী বাদ দিয়ক আজি মহিম খুৰা বাৰু আমাৰ ক'ত আছে সুন্দৰ খুৰা অৱয়সত মানে আপুনি টাইম পাছ কৰিবৰ কাৰণে এটা বঢ়িয়া কাম বিচাৰি পাইছে মিলিছে মিলিছে খুৰা একদম মানে আপোনাৰ ভৱিষ্যত আছে গাইজ ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনে পালে কলিজাত লিখা আছে এটি মাথো তোমাৰ নাম কেনে পালে নিশ্চয় ভাল পালে তো কৰি দিয়ক মানে লাইক আৰু লগতে কমেন্ট কৰিও জনাই দিব মানে কেনে পালে তো শ্বেয়াৰ কৰিবৰ কাৰণে মানে একদম নাপাহৰিব অলপমান ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিয়ক পুনৰ লগ পাম আপোনালোকৰ অন্য এটা নেক্সট ফান্নি ৰষ্টিং ভিডিঅ'টো আজিলৈকে এৰিলো বাই আৰে মুকেশ চালা পখিলা পৰা খাব পোৱা নাই ফুল আৰু কাউৰীয়া খাই আছে আমুল কুল Nunca pa' mi like